2026 বৰ্ষৰ IPLত আটাইতকৈ দামী খেলুৱৈ কোনজন আৰু সেইজন ভাৰতীয়নে আৰু টপ 10ত কিমানজন ভাৰতীয় আছে আৰু কিমানজন বিদেশী আছে নাম্বাৰ 1 জন দেখিলে আপুনিও চক হৈ যাব। নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ক্ৰিকেটৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া আমি জানো আহক এই বছৰৰ 2026 বৰ্ষৰ IPLৰ সকলোতকৈ দামী 10 জন খেলুৱৈ কোন কোন। 10 নম্বৰত আছে ভেংকটেশ আয়াৰ 7 কৰোৰ তেওঁ RCBয়ে ক্ৰয় কৰিছে। তাৰপিছত আছে ৰবি বিষ্ণই 7.20 কৰোৰ তেওঁক ৰাজস্থান ৰয়েলে ক্ৰয় কৰিছে। আকিব নবী তেওঁক 8.40 কৰোৰ DC মানে দিল্লী কেপিটেলে ক্ৰয় কৰিছে। তাৰপিছত আছে জছ ইংলিছ 8.60 কৰোৰ LSGয়ে ক্ৰয় কৰিছে। তাৰপিছত আছে মুস্তাফিজুৰ ৰহমান 9.20 কৰোৰ KKRয়ে ক্ৰয় কৰিছে, কিন্তু এতিয়া তেওঁক ৰিমুভ কৰি দিলে। তেওঁ বৰ্তমান IPL নেখেলে, তেওঁক ৰিমুভ কৰি দিয়া গৈছে। তেওঁৰ জেগাত মুজাৰাবানীক লোৱা হৈছে ইতিমধ্যে। 5 নম্বৰত আছে লিয়াম লিভিংষ্টন, তেওঁক ক্ৰয় কৰিছে SRHয়ে 13 কোটি টকাত। আৰু 4 নম্বৰত আছে কাৰ্তিক শৰ্মা, এইজন আমাৰ ইণ্ডিয়ান আনকেপ প্লেয়াৰ হয়, তেওঁক ক্ৰয় কৰিছে 14 কোটি 20 লাখত CSK। তাৰপিছত আছে পাচানবীৰ, এইজনো 14 কোটি 20 লাখত ক্ৰয় কৰিছে CSK। এইজনো আমাৰ ভাৰতীয় হয়, তেওঁ আনকেপ প্লেয়াৰ। বৰ্তমানলৈকে তেওঁলোকে IPL খেলা নাই বা ইণ্টাৰনেশ্যনেল খেলো খেলা নাই। তাৰপিছত আছে মাথিছা পাথিৰানা, তেওঁ 18 কোটি টকাত KKRয়ে ক্ৰয় কৰিছে। তেওঁ আগতে CSK হৈ খেলিছিলে, কিন্তু এইবাৰ তেওঁ KKR হৈ খেলিব। আৰু নাম্বাৰ 1 জন হৈছে কেমৰন গ্ৰীণ, তেওঁ KKRয়ে ক্ৰয় কৰিছে 25 কোটি 20 লাখ টকাত। মানে এইবাৰৰ সৰ্বশ্ৰেষ্ঠ প্লেয়াৰ হৈছে কেমৰন গ্ৰীণ, তেওঁক 25 কোটি 20 লাখত ক্ৰয় কৰিছে KKRয়ে। আৰু অভাৰঅল যদি বৰ্তমানলৈকে IPLত চাব যদি যাওঁ, সেইজন হৈছে ঋষভ পন্থ, যিক LSGয়ে ক্ৰয় কৰিছে 27 কোটি টকাত। আপুনি কি ভাবে কেমৰন গ্ৰীণে 25 কোটি টকাৰ মূল্য তেওঁ এইবাৰ পাৰফৰ্মেঞ্চত দিবলৈ পাৰিবনে নোৱাৰিব কমেণ্ট কৰি জনাওক। ক্ৰিকেটৰ এনেকুৱা নতুন নতুন আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যদি ফেচবুকত চাইছে ফ'ল' কৰি ল'ব। ধন্যবাদ, সকলো ভালে থাকক।